Hello friends, welcome to my new YouTube channel. মই মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি এবিধ থলুৱা খাদ্য আপোনালোকৰ আগত প্ৰস্তুত কৰিম। অসমৰ বহু কেইটা জনগোষ্ঠীৰ এবিধ খাদ্য প্ৰিয় হয়। আমাৰ এইফালেও খায়। সেই কাৰণে আজি বনাব লৈছো। এবিধ খাদ্যনো কি আপোনালোকে জানিবলৈ ভিডিওটো শেষলৈকে চাব। তেতিয়া দেৰি নকৰি বনাও আহক। এয়া মই লেটা বনাবলৈ লৈছো। এবিধ খাদ্য বনাবলৈ একদম সহজ। মই লেটাখিনি বইল কৰি লৈছো আৰু তাক দুফাল কৰি কাটি লৈছো। তেলত পিঁয়াজ আৰু জলকীয়া দি হালধি নিমখ দি ফ্ৰাই কৰিব লাগিব। মই আচলতে ড্ৰাই ফ্ৰাই কৰিম। এবিধ খাদ্যত বেলেগ ইনগ্ৰেডিয়েণ্টছ দৰকাৰ নাই। চিম্পুল পিঁয়াজ জলকীয়া দি বনালে খুব টেষ্টি হয়। টেষ্টি বুলি কৈছো, কিন্তু মই নাখাওঁ, অভ্যাস নাই মোৰ। মই ঘৰতহে বনাই দিওঁ। যিসকলে খায় তেওঁলোকে জানিবই ইয়াৰ সোৱাদ কিমান বেছি। তেনেহলে আজিলৈ আহো, আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পাই যদি প্লিজ মোক ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট।